بسم الله الرحمن الرحيم My dear students, মই ক্লাস 10 Arabic lesson number 3 ইবনাতুন ওয়া উম্মুহা এজনী ছোৱালী আৰু তাইৰ মা এই পাৰ্টটো দ্বিতীয় প্যাৰাগ্ৰাফ আৰম্ভ কৰিছোঁ। দ্বিতীয় প্যাৰাগ্ৰাফটো হৈছে কানা মিন আদাতি উমাৰ ইবনিল খাত্তাবি ৰাদিয়াল্লাহু তাআলা আনহু আই ইয়াসিরা ফিল লাইলি ليعرف أخبار الناس وأحوالهم وذات ليلة كان يسير في طرق المدينة فسمع امرأة تقول لابنتها এই পাঠটো মই আৰম্ভ কৰিছোঁ। পাঠটোৰ প্ৰথমৰ পৰা তোমালোকে চোৱা। কানা মিন আদাতি উমাৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা হযরত উমাৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহুৰ অভ্যাস আছিল। কানা মিন আদাতি উমাৰ ইবনুল খাত্তাব হযরত উমর ইবনুল খাত্তাব রাদিয়াল্লাহু তাআলা আনহুর আদত অভ্যাস আছিল যে আই ইয়াসিরা ফিল লাইলি তেখেত ঘূৰি ফুৰিছিল ফিল লাইলি ৰাতিত তেখেতে ঘূৰি ফুৰিছিল। কিয় ঘূৰি ফুৰিছিল? লিয়াৰিফা আখবাৰান নাসি মানুহৰ খা খবৰ ল'বলৈ ৱা আহৱালাহুম আৰু সিহঁতৰ আৰু তেওঁলোকৰ অৱস্থাৰ বিষয়ে জানিবলৈ। হযরত উমর ইবনুল খাত্তাব রাদিয়াল্লাহু তাআলা আনহুৰ অভ্যাস আছিল যে তেখেতে ৰাতি ঘূৰি ফুৰিছিল মানুহৰ খা খবৰ আৰু সিহঁতৰ বা তেওঁলোকৰ অৱস্থাৰ বিষয়ে জানিবলৈ। আকৌ অৰ্থ কৈ দিছো। কানা মিন আদাতি উমাৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু হযরত উমর ইবনুল খাত্তাব রাদিয়াল্লাহু তাআলা আনহুৰ অভ্যাস আছিল যে আই ইয়াসিরা ফিল লাইলি তেখেতে ঘূৰি ফুৰিছিল ৰাতিত লিয়াৰিফা জানিবলৈ আখবাৰান নাসি মানুহৰ খা খবৰ ৱা আহৱালাহুম আৰু তেওঁলোকৰ অৱস্থাৰ বিষয়ে জানিবলৈ। মানুহৰ খা খবৰ আৰু তেওঁলোকৰ অৱস্থাৰ বিষয়ে জানিবলৈ ৰাতি ঘূৰি ফুৰিছিল। কোনে ঘূৰি ফুৰিছিল? উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহুৱে ঘূৰি ফুৰিছিল। ৱা জাতা লাইলাতিন আৰু এদিন আৰু এক ৰাতি। ৱাজাতা লাইলাতিন আৰু এক ৰাতি। এদিন এখন ৰাতি আৰু এক ৰাতি। ৱাজাতা লাইলাতিন আৰু এক ৰাতি। কানা ইয়াসিৰু ঘূৰি ফুৰি আছিল ফি তুৰুকিল মদিনাতি কানা ইয়াসিৰু ঘূৰি ফুৰি আছিল ফি তুৰুকিল মদিনাতি তুৰুক তৰিকুনৰ জমা বহু বচন আৰু তৰিকুন মানে ৰাস্তা, ইয়াৰ বহু বচন হৈছে তুৰুকুন। ফি তুৰুকিল মদিনাতি চহৰৰ ৰাস্তা বৰেদি মদিনাৰ ৰাস্তা বৰেদি বা চহৰৰ ৰাস্তা বৰেদি। মদিনাৰ ৰাস্তা বৰেদি কোনে? তেখেতে হযরত উমর ইবনুল খাত্তাব রাদিয়াল্লাহু তাআলা আনহুৱে ঘূৰি ফুৰি আছিল। ৱা জাতা লাইলাতিন আৰু এক ৰাতি
কানা ইয়াসিরু তেখেত ঘূৰি ফুৰি আছিল, অৰ্থাৎ ওমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু ঘূৰি ফুৰি আছিল। ফি তুৰুকিল মাদিনাতি মদিনাৰ ৰাস্তাবোৰেদি। ফা সামিআ ইমৰাতান তাকুলু লি ইবনাতিহা, এনেতে এজনী তিৰোতাই তাইৰ ছোৱালীক কোৱা কথা তেখেতৰ কাণত পৰিছিল। ফা সামিয়া, তেতিয়া তেওঁ শুনিছিল, ইমৰাতান তাকুলু, এজনী ছোৱালীক কওঁতে, লি ইবনাতিহা, তাইৰ ছোৱালীক কওঁতে শুনা পাইছিল। ফা সামিয়া ইমৰাতান তাকুলু লি ইবনাতিহা, তেতিয়া তেওঁ অৰ্থাৎ ওমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহুৱে শুনা পাইছিল, ইমৰাতান তাকুলু লি ইবনাতিহা, এজনী মহিলাক তাইৰ ছোৱালীক কথা কওঁতে শুনা পাইছিল বা কোৱা কথা শুনা পাইছিল।